স্বাস্থ্যৰ সন্দৰ্ভত তৎক্ষণাৎ এই অভ্যাস সলনি কৰক, নহ'লে গুৰুতৰ ৰোগে আপোনাক আগুৰি ধৰিব। ৰোগ সফলতাৰ পথত বাধা। চাণক্যই কয় যে কেতিয়াও স্বাস্থ্যৰ লগত খেলা কৰিব নালাগে। স্বাস্থ্য সন্দৰ্ভত চাণক্যই নিজৰ চিন্তা চৰ্চা ব্যক্ত কৰিছে। আচাৰ্য চাণক্যই আমাৰ স্বাস্থ্যৰ বাবে কি কি উপদেশ দি গৈছে এই বিষয়ে জনাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি দিয়ক, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। এতিয়া জানো আহক স্বাস্থ্যৰ সম্বন্ধে আচাৰ্য চাণক্যই কি কৈ গৈছে। আচাৰ্য চাণক্যৰ মতে আটাইতকৈ ডাঙৰ সুখ হ'ল সুস্থ শৰীৰ। জীৱনত মানুহ যিমানেই সুস্থ হ'ব সিমানেই সফলতাই তেওঁৰ ভৰিত চুমা খাব। ৰোগ সফলতাৰ বাটত বাধা। চাণক্যই কয় যে কেতিয়াও স্বাস্থ্যৰ লগত খেলা কৰিব নালাগে। এজন সুস্থ ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হয়, কিন্তু স্বাস্থ্যৰ প্ৰতি যদি সামান্য অসাৱধানতা থাকে তেন্তে সেই ব্যক্তিজনে ইচ্ছা কৰিলেও গন্তব্য স্থানত উপনীত হ'ব নোৱাৰে। স্বাস্থ্য সন্দৰ্ভত চাণক্যই নিজৰ চিন্তা চৰ্চা ব্যক্ত কৰিছে। বহুতৰে খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ অভ্যাস আছে। স্বাস্থ্যৰ ক্ষেত্ৰত এনে কৰিলে শৰীৰৰ ক্ষতি হ'ব পাৰে। চাণক্যই কৈছে যে খাদ্যৰ মাজত সেৱন কৰা পানী বিষৰ দৰে। ইয়াৰ ফলত বহুতো ৰোগ হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খাদ্য খোৱাৰ এঘণ্টা পিছত পানী খোৱাটো ভাল বুলি গণ্য কৰা হয়। লগতে চাণক্যই কৈছে যে কেঁচা আৰু সেউজীয়া শস্য স্বাস্থ্যৰ বাবে অতি উপকাৰী। শৰীৰৰ বাবে গাখীৰ আৰু নিৰামিষভোজী খাদ্য অতি পুষ্টিকৰ। আনহাতে গৰুৰ ঘিউ মাংসতকৈ 10 গুণ শক্তিশালী। বিশুদ্ধ ঘিউ খালে হাড়বোৰ মজবুত হৈ থাকে। ইয়াত উপস্থিত থকা উপাদানবোৰে ব্যক্তিজনক শক্তি প্ৰদান কৰে। স্বাস্থ্য সম্পৰ্কীয় চাণক্যৰ এইবোৰ কথাই এজন ব্যক্তিক সুস্থ কৰি ৰাখে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই উপদেশ মানি চলাটো অতি দৰকাৰ, কিয়নো তেওঁলোক আমাৰ দেশৰ ভৱিষ্যত।